হেল্ল' মাই দোস্ত, ৱেলকাম টু মাই মঞ্জিত ব্লগ চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু মই আছোঁ আজি ডিব্ৰুগড় জকাই ফৰেষ্ট ৰিজাৰ্ভৰ মাজত, আৰু আপোনালোকক ইয়াত থকা মূল্যৱান গছ গছনিবিলাক দেখাম আৰু ইয়াত থকা ৰাস্তা ঘাটবিলাক আপোনালোকক দেখাই যাম। এইফালে চাওক, ডিব্ৰুগড় জকাই ফৰেষ্ট ৰিজাৰ্ভত আজাৰ গছবিলাক চাওক। এইফালেদি আছে, এইফালেদি আছে এইডাল ভোলা গছ, আৰু এইফালেদি আছে একেবাৰে মূল্যৱান গছ চেগুন গছবিলাক চাওক। এইফালে আহক বন্ধুসকল, ফৰেষ্টৰ মাজলৈ সোমাই যাওঁ। আৰু সোমাই গৈ আছোঁ, এইফালে ৰাস্তা কাষেৰে গৈ আছোঁ। কি বুলি কয়, এইফালে চাই থাকক, এইবিলাক হলং গছ। আৰু এইফালে এনেকৈ সোমাই গৈ আছোঁ, ৰাস্তাটো বৰ ভাল নহয়। আৰু এইফালেদি চাওক হলং গছবিলাক, ইয়াৰ পৰাই প্লাইবোৰ্ড মেচ আদি বনোৱা হয় এইবিলাক গছৰ পৰাই। আৰু এইফালে আহি পাই গ'লোঁ ফৰেষ্টৰ কেম্প আছে। এইফালে ফৰেষ্টৰ কেম্প হয়, আৰু ইয়াত আজিকালি ফৰেষ্টৰবিলাক নাথাকে। আৰু জংঘলৰ ভিতৰলৈ সোমাই আহি দেখিলোঁ বাঁহে হাবিৰ ভিতৰত বাঁহ বহুত আছে। বাঁহ কিমান লাগে। এইফালে বাঁহখিনি চাওক, হাবিৰ ভিতৰত বহুত আছে বাঁহ। কিছুমান মানুহে ইয়াৰ পৰাই বাঁহ কাটি ঘৰত লগাই আৰু জেওৰা মাৰিবৰ কাৰণে নিয়ে। ইয়াৰ পৰাই নিয়ে, আৰু নিকিনিলেও হয়, আৰু ফৰেষ্টৰ মাজতে পোৱা যায় আৰু বাঁহ। আৰু এইফালে জংঘলৰ মাজে মাজে আহি এইফালে পাই গ'ল এখন জান, আৰু এখন আছে কাঠৰ দলং। কাঠৰ দলংখন দুয়ো ছাইডে পাৰবিলাক নাই, আৰু মানুহবিলাক এই ধৰণে অহা যোৱা কৰে, আৰু এইফালে গাড়ী মটৰবিলাক অহা যোৱা কৰে। আৰু এইফালে চাওক, জানখন বহুত দ, পানী আছে। আৰু এইফালে চাওক, এইফালে পানী সিঁচি আছে মানুহ। আৰু এইফালে আছে গছ, আৰু এইফালে আছে মোৰ বন্ধু ৰুবুল।